আমাৰ এটা খোৱা শেষ হ'ল এয়া বাপু আমাৰ ভাইও মুখখন ইফালে কৰি দিছে আমাৰ এই গ'ল নমস্কাৰ মই প্ৰাঞ্জল প্ৰতিম বৰুৱা স্বাগতম জনাইছোঁ মোৰ যোৰহতীয়া ল'ৰা ব্লগ চেনেলটোলৈ বন্ধু বান্ধৱীসকল আজি মানে ঘৰত আছোঁ ঘৰত মানে আজি আমাৰ মানে সকাম গম পাই আমাৰ মানে আইতাৰ মানে শ্ৰাদ্ধ আছে সকাম গতিকে আজি মানে সবাহ হয় আৰু কাইলৈ মানে ভোজ হয় মানে আৰু মানে বন্ধু বান্ধৱীসকল ইয়াৰ আগতে দহা হৈ গৈছিলে তাত মানে তেতিয়া মানে দেখাইছিলোঁ আপোনালোকক আজি আছে মানে ধুনীয়াকৈ সবাহ হ'ব আৰু ধুনীয়াকৈ মানে এটা ব্লগ বনাই দিওঁ বুলি ভাবিলোঁ আৰু বন্ধু বান্ধৱীসকল দেখুৱাবলৈ আৰু এনেই এটা মানে নৰ্মেলকৈ বনাই দিওঁ বুলি ভাবিলোঁ ইয়াৰ আগত মানে ৰংঘৰৰ মানে এইবিলাক মানে ভিডিঅ' বনাইছিলোঁ আৰু শিৱদৌল এনেকৈ ভিডিঅ' বনাইছিলোঁ অলপ ধুনীয়াকৈ ব্লগ বনাই দেখাইছিলোঁ আৰু নেক্সট ভিডিঅ'টো এতিয়া আৰম্ভ কৰিছোঁ আপোনালোকে চাওক লগতে মানে ভিডিঅ'টো মানে আৰু আপোনালোকে উপভোগ কৰক আৰু দুবাৰখন মাৰি যাম নহয় আৰু মানে বন্ধু বান্ধৱীসকলক ব'লক আৰু এতিয়া মানে আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু লগতে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি প্ৰথমতে মই এবাৰ আপোনালোকক ক'লোঁ ব'লক এতিয়া মানে বন্ধু বান্ধৱীসকল এতিয়া মানে ঘৰত মানে এতিয়া ঘৰত আৰু এইটো বহুতখিনি মানে ঘৰ দেখুৱাই নাই আমাৰ মানে আৰু মানে বন্ধু বান্ধৱীসকল এতিয়া আৰু খাব মানে আৰম্ভ কৰোঁ আৰু অকণমান মানে চুলিটো অকণ কিবা বেয়া হৈ আছে নেকি আৰু মানে বহুত দিন ৰুমটো দেখাই নাই আগত দেখা নাই আৰু এতিয়া মানে দেখিছে খুব বৰষুণ দিছিলে বৰষুণ ৰাতিপুৱালৈকে বৰষুণ দি আছিলে বৰষুণ এতিয়া মানে বৰষুণত তেতিয়া মানে ভালে লাগিছিলে বৰষুণ দিয়াৰ কাৰণে নহ'লে মানে বৰষুণ দিয়াৰ কাৰণে বোকা হৈছে ৰাস্তা নহ'লে মানে গম পাই আৰু মানে ইমান গৰম হৈছিলে গৰমৰ কাৰণে মানে থাকিব নোৱাৰা অৱস্থা কৰিলে বৰষুণ দিয়াৰ কাৰণে ভালেই গৈছে আৰু অলপ চলপ মানে বোকা হৈছে আৰু আমাৰ ইয়াৰ সকামৰ ঘৰত আহি সকামৰ ঘৰত আমাৰ ইয়াৰ পাপু ইমান লাষ্টটো নালাগে ন তাৰপিছত আমাৰ ইয়াৰ নামটো কি আছিলে নমস্কাৰ নামটো কি কৰে আকৌ কেলে নকওঁ মেহমান কাটি এই প্ৰথম চুয়া পিন্ধা দেখিছোঁ আমাৰ এজন হেৰি নামটো কি আছিলে কৰি আকৌ মোৰ নামটো এই গোবিন্দপুৰ গাঁও গোবিন্দপুৰ গাঁও হেৰি গাঁওখনৰ নাম সেই নামটো কি আছিলে গগৈ চকা আচল নামটো কি কওঁ আচল নামটো জালি গগৈ জালি বৰুৱা আমাৰ এজন মণি ইয়াক মণি বুলি কয় মণি গগৈ কেলে আমাৰ ইয়াত নিচা দিওঁ আৰু সেইফালে বহি আছে অকণমান এই মুখখন ঢাকি আছে ফটা পিনে দেখাম আৰু ফটা পিনে পিছত দেখাম কথা লাগছা মাৰি কেমেৰাটো সেইপিনে বনাই দিয়ক কি হৈছে তই কিবা এটা কওঁ ৰিপৰ্টাৰ দেখাহে আমাৰ ইয়াত আহিছে যাম নমস্কাৰ যোৰহতীয়া ল'ৰা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ আপোনালোকে যোৰহতীয়া ল'ৰা ব্লগটো চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব ধন্যবাদ এইপিনে বাইদেউহঁতক দেখক ব্লগ বনাবই আৰু উপায়টো কি কওঁ বইটো কি কৰি লাচিত লাহন আমি লাহন নহয় লাহন কি গান লাহন কি গান লাহন আমাৰ লাহন আৰু লাহন কি থাকি ভাইয়া পাপু বল বেছি লাজ কৰে ইমান লাজ কৰিছে বাইদেউ তই মোবাইলটো ওচৰলৈ যা আকৌ একেটা বনাব কৰি থাকিলে কিন্তু এটা ফটোখন ইয়াত ধুনীয়াকৈ চাকি ধূপ এনেকৈ জ্বলোৱা হৈছে আৰু এইফালে মন্দিৰ এতিয়া আহিছে মন্দিৰ এতিয়া মানে অকণমান আগতে আহিছে তাৰপিছত এয়া পাপু বলাচ এয়া লাজকুৰিয়া মাইনা এইফালে মানে আৰু এইফালে মানে সকাম হৈ আছে এইফালে আমাৰ এজন সকাম কৰি ধুনীয়াকৈ মানে ৰভা ঘৰত ইয়াৰ মানে ভকত আছে মানে সেৱা কৰিবলৈ লোৱা হৈছে বৰ্তমান আৰু কাম বন কৰি আছে আৰু এইফালে মানে চাহ দিয়া আমুক দিয়া আমাৰ ভাই আমাৰ ইয়াৰ পেহা ইয়াৰ জান আকৌ আমাৰ হেৰি ভাইটি আৰু পেহা লোৱা আকৌ এইজন আমাৰ হেৰি ই নামটো নকওঁ ইয়াৰ নামটো ভালকৈ নাজানো নহয় আমাৰ এইফালে হেৰি ধুনু এইজনী কোন কৈ দিয়া
এই তো লাগ কিমান লাগ লাগে এই পথাৰত বৰষুণ দিয়া কাৰণে পানী হৈ গ'ল পানী আমাৰ এজন আহিছে এজন আৰু এই নামটো কি তোৰ হে কি আছিলে সত্যজিৎ তোৰ নামটো কি আছে কওক পাৰ্থপ্ৰতিম গগৈ আপোনাৰ নাম কি আছিলে সত্যজিৎ গগৈ আৰু তোমাৰ নাম কি আছিলে অবিনাশ বৰুৱা মানে বন্ধু বান্ধৱীসকল মানে ফটোটো কেনেকুৱা হৈছে ফটোটো দিনক দিনে কি বেয়াহে হৈ গৈছে ফটো দিনক দিনে এইফালে কেনেকুৱা হৈছে এইফালে নাজানো দিনক দিনে বস্তু বেয়া হৈ গৈছে দিনক দিনে এজন কালি ৰাতি মানে কাম কৰি আছে আৰু আমাৰ এই পাপু মানে এনেই মানে ইমান আৰু হেৰি কৰিব লাগে নে আমাৰ ইয়াৰ হেৰি এইফালে এবাৰ ধন সেইটো নামটো কি আছিল আগৰ নামটো বেলেগ কৈছিলে আগৰ নাম এইফালে বোকা পানী আৰু লগতে মানে বৰষুণ দিয়া কাৰণে বেয়াখন হৈছে পাপৰ ইমান লাজ কৰিব নালাগে নহয় এই কৰি তাক যে কি হ'ল একো নহয় ন মন্দিৰ ভাল ভাল মানে চবকেইটা হেৰি কৰিছে মন্দিৰ ভাল ইটো হেৰি নহয় চুৰিয়া মনো খোল নাখাই আছে জানে গাখীৰ ঢালি আছে গাখীৰ চিঞৰি আকৌ ইমান মাইনে পাত দিছে জিক দিছে ৰ'দ ৰৈ আছে দি যায় এফালে পাই ভাল পাতি দি যা ভাল পাতি এখনো দি যা আকৌ দি যা এখনকে দি যায় নেকি জানে গিলাচ দি যাওঁ আহক হৈছে আহক খালী আছে এইবাৰ ক'ত যাবি এইবাৰ ক'ত যাবি এইবাৰ ক'ত যাবি তুমি মন্দি পাপু এইবাৰ ক'ত যাবি এইবাৰ তই অলপ কমকৈ খাবি অলপ কমকৈ খাবি আৰু পিছত আৰু খাব লাগিব না কমকৈ খাবি
এইফালে মুখখন খাই আছে ধুনীয়া চালি মুখখন খাই নহ'ব নে বুলি কৈছে কেলে আমাৰ এটা খোৱা শেষ হ'ল এয়া বাপু ধন মণি হেৰি দে খাবলৈ লৈছোঁ জলপান মন্দিৰ ধুনীয়াকৈ দিছে আৰু মন্দিৰ সাজি মন্দিৰ কি মন্দিৰ আছিলে নাজানো মন্দিৰ মুখ্যমন্ত্ৰী শুনিয়ে মুখ্যমন্ত্ৰী আছিল খাই দে আৰু ৰঘুলে খাই দে আৰু পাপুৱে খাই দিয়ে এটা এয়া জলপান খাবলৈ লৈছোঁ মন্দিৰ পাপু খালে ময়ে খাওঁ দিয়া নমস্কাৰ নমস্কাৰ খালো নাম হেৰি যোৰহতীয়া ল'ৰা ব্লগ মানে এতিয়া খোৱা শুনা পাপুৱে খোৱা কাৰণে খালোঁ পাপুৱে নাখালোঁ পাপু কিন্তু লাষ্ট কৰে সেই মুখখন থাকি কি বহুত দূৰ লাষ্ট কৰে এতিয়া আমাৰ এজনে আপুনি আহিছে এতিয়া আহিছে এতিয়া শুই আছিলে ঘৰত গৈ শুই আছিলে আৰম্ভ কৰিলোঁ ব্লগ এয়া বাইদেউ খাইছে ধুনীয়াকৈ লুকুৱাইছে এয়া মুখখন লুকুৱাইছে কি কাৰণে লুকুৱাইছে বা কেলে লুকুৱাব এজনে চেল্ফি মাৰিছে নেকি চেল্ফি মাৰিছে নেকি এই কি খাইছে তেনেকৈ এই আৰু সেইটো কৈছোঁ আপোনাক হেৰি এতিয়া দেখিছে কেতিয়া আহিলে হেৰি শুনজনী ফোনত কথা পাতে এই তলত কথা পাতিছিলে তেতিয়া আনিছিলোঁ এতিয়া আহিছে খালি মন্দিৰ ভাই সকলোৱে আহিলে নাই মাহ ভাত খোৱালে নাই জলপান খালে নাই মন্দির আছে শেষ হ'ল পকাশ ফুল খালে নাই সকলো গ'ল আমাৰ ভাইও মুখ খুলি ফালি কৰি দিছে মাইনা হেৰি কৰিছে মন্দিৰ হেৰি কৰিছে এই মন্দিৰ খালে নাই বাৰু মন্দিৰ খালি নাই বাৰু হে বেগম মোৰ নহয় মোৰ নাই এই সকাম খাই আচল ভোক আছিলে যায়গৈ এতিয়া নামটো কৈ দিয়া যায়গৈ
আমাৰ এই গৰাকী খাই শেষ হ'ল খালে ডাঙৰ পৰা এইটো হৰ্ণ লাগে মোৰতো ঘৰ মাতিব লাগে মালো যাব নেকি এয়া আমাৰ ধুনুৱেতো খালে খাই বাই খাই A few moments later. আমাৰ মাইনা ৰাতি মানে ভাত খালে আৰু মানে ইমান লাজ কৰিব লাগে আমাৰ সেইফালে আকৌ হেৰি আমাৰ এইফালে পিংকু এইটো চাইডে কৈছোঁ এই চাইডে পিংকু এনেকৈ কৰি ভাই ইমান লাজ কৰিব নাই বোলে মানে এতিয়া ৰাতি মানে পিংকু আহিলে ৰাতি দিনত নাহিলে পিংকু এই এতিয়া ৰাতি মানে খানা চানা খোৱা হ'ল আৰু মানে খানা মাছৰ ভোজ আৰু মানে জানে খালে জানে খালে আৰু মানে হেৰি কি কৰিলে খালে ভাত মই খোৱা নাই খাম আৰু পিংকুৱে দাইছে গজাই দিলে এই প্ৰথম মানে ভিডিঅ'ত আজি প্ৰথম ভিডিঅ'ত এতিয়া উঠাইছোঁ এই দাইছে গজাইছে মোৰ মুছলিমৰ লিখীয়া কৰা হৈছে ইমান দায়ী কেলে নাম ভাত খাব ব্লগ বনাইছিল নামটো কৰি দিয়ক নামটো কৰি নামটো কৰি এইটো নামটো কৰি কিয় গৌৰৱ গগৈ এইটো নামটো আমাৰ মা হেৰি বাপু পলমটো খাই চাই দিয়া কৰিলে ফাংচন এতিয়া মানুহে পিছত মানে আজি ৰাখিব কাইলৈ দিনত আকৌ মানে ভোজ হ'ব প্ৰতিজনী কামত বেলেগ বনাই আৰু এইফালে মানে নাম হৈ আছে নাম হয়তো আৰু এইফালে মণি বহি আছে মণি হেৰি ঘৰৰ পেহী আৰু ইয়াৰ মাজনী মানে বন্ধু বান্ধৱীসকল আজি ভিডিঅ'টো বনাইছিলে গতিকে ভিডিঅ'টো যদি চাই ভাল পালে ছাবস্ক্ৰাইব কৰিব গতিকে লাইক এটা কৰিব আৰু নেক্সট এটা ভিডিঅ'টো লগ পাইছোঁ নতুন এটা ব্লগত আজিলৈ বাই নমস্কাৰ বাই বাই লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব নাপাহৰিব বেল আইকন বজাওক ধন্যবাদ